जय हिंद नमस्कार। तो केनेकुवा आपनलोকৰ खबर आशा कৰো সকলোৰে খবৰ ভাল। তো ফাইনালি आपनলোকৰ মাজত এটি চমুকৈ কাটঅফৰ ওপৰত ভিডিও আনিছো। চমুকৈনো ক'ত হল ভিডিও লেন্থি হল কিন্তু কেইটামান ডিস্ট্ৰিক্ট আলোচনা কৰিব পৰা সম্ভৱ হল। ঠিক আছে, টোটাল ডিস্ট্ৰিক্ট 10টা কভাৰ কৰা হৈছে, বাকি ওপৰৰ 4টা ডিস্ট্ৰিক্ট A to Z ABB কাস্ট ওয়াইজ আলোচনা কৰা হৈছে, বাকি তলৰ 6টা কাস্ট ওয়াইজ আলোচনা কৰা হৈছে। ঠিক আছে, কিন্তু অনলি UB পোস্টৰ কাৰণে আলোচনা কৰিব গৈছে। ঠিক আছে, সম্ভৱ নহয় ABB দুটা মিক্স আপ কৰি পেলাই। তো নেক্সট ভিডিওৰ পাৰ্টত আহিব আপোনাৰ UBৰ গোটেইখিনি আহিব আৰু তাৰ নেক্সট ভিডিওত আহিব ABৰ গোটেইখিনি কাটক আলোচনা কৰা হ'ব। ঠিক আছে, তো আশা কৰোঁ মানে ভাল লাগিব নিশ্চয় ভিডিওটো। যদি কিবা ভুলভ্ৰান্তি হৈ থাকে নিজৰ ভাইটি ফ্ৰেণ্ড হিচাপে হয়তো কথাবিলাক মানে ক্ষমা কৰি দিব বুলি আশা ৰাখিছোঁ। লগতে ফুললে কিবা শুধৰাই দিব আৰু। ঠিক আছে, যোৱা ৰাতি প্ৰায় 12টা পাৰ হৈ গৈছে, 12টা এটালৈকে মানে এইটো কাট অফ মিলাতে টাইম লৈছে। ঠিক আছে, তো এভাৰেজ মাৰ্কছটো কিমান দিম, ভাইভাত কিমান দিম, একাডেমিকত কিমান ধৰা যাব, তাৰ কাৰণে বহুত টাইম লৈছে। ঠিক আছে, তো ঠিক আছে বলক ভিডিওটো আৰম্ভ কৰোঁ। আৰু আকৌ কৈছোঁ ফুললে গালি নিদিব, শুধৰাই দিবলৈ চেষ্টা কৰিব। ঠিক আছে, লেটছ গো। তো চাওক, এতিয়া কথা হ'ল আপোনালোকে নিশ্চয় মানে এনেকুৱা PDF পাই গৈছে ৰিজাল্টৰ যিটো ফাইনেল ফিজিকেল আৰু ৰিটাৰ্ণৰ যিটো কাট অফ মাৰিছিলে সেইটো নিশ্চয় সকলো পাইছে ন। তো ইয়াত যিহেতু মানে ডিষ্ট্ৰিক্ট ৱাইজ মানে কেপিটেল বা লেটাৰ ৱাইজ যিবিলাক ডিষ্ট্ৰিক্ট দি আছে, মই তেনেকৈ আজি ধৰক আপোনাৰ প্ৰায় ধেমাজিলৈকে মানে সম্পূৰ্ণ কৰিবলৈ সক্ষম হৈছোঁ। ইয়াত প্ৰথমতে কৈ লৈছোঁ যে চাওক, আজি আপোনাৰ বিশ্বনাথ ডিষ্ট্ৰিক্ট অৰ্থাৎ 4টা ডিষ্ট্ৰিক্টৰ ABB 2টা কাট অফ এনালাইজ কৰা হৈ গৈছে ইয়াত বাকী এই 6টা ডিষ্ট্ৰিক্টৰ কেৱল UBহে ডিছকাছ কৰা গৈছে। আৰু নেক্সট পাৰ্টত বাকী যিমানখিনি ডিষ্ট্ৰিক্ট আছে গোটেইখিনি ডিষ্ট্ৰিক্টৰ অনলি UBখিনি ডিছকাছ কৰিম। তাৰ নেক্সট ভিডিঅ'ত হয়তো ABবিলাকৰো ডিছকাছ কৰিম। ঠিক আছে, কিয়নো মানে এটা ভিডিঅ'ত মানে গোটেইখিনি কমপ্লিট কৰাটো পচিবল নহয়, লগতে আপোনাৰ বহুত অলপ মানে মাথা মাৰিব লাগে, সেইকাৰণে অকণমান অসুবিধা হয়, যাৰ কাৰণে নেক্সট 2টা পাৰ্ট আনিবই লাগিব। ঠিক আছে, তো এতিয়া প্ৰথমতে ষ্টাৰ্ট কৰিব লৈছোঁ। প্ৰথম 4টা ডিষ্ট্ৰিক্টৰ মানে ABB 2টা এনালাইজ কৰা হৈ গৈছে। ঠিক আছে, তো প্ৰথমত চাব আপোনালোকে বৰপেটা ডিষ্ট্ৰিক্টৰ তো বৰপেটা ডিষ্ট্ৰিক্টৰ যদি আমি UR কেটাগৰী চাব যাওঁ, UBটোৰ প্ৰথমতে চাম। UBৰ মেল কেটাগৰী যদি চাওঁ আমি, মেলৰ যদি চাওঁ তেতিয়াহ'লে ফিজিকেল গৈছিলে 31.93। ঠিক আছে, তো এই বস্তুটো আপোনালোকে কেনেকৈ ওলাব, কেনেকৈ পাব UBত এইটো কাট অফ হয়তো আপোনালোকে পাইছে সকলোৱে যে বৰপেটা ডিষ্ট্ৰিক্টৰ মেল 31.93। ঠিক আছে, এইটো মই প্ৰথমতে দুবাৰমান দেখাই ল'ম, তাৰপিছত নেক্সট দেখাব নালাগে বাৰে বাৰে। ঠিক আছে, তো ইয়াত চাওক, প্ৰথমতে মেলৰ গৈছে ফিজিকেল কাট অফ 31.93, যিটো এইটো ভিডিঅ'ত মেনশ্যন আছে। তাৰপিছত ৰিটেন গ'ল 31.53। ঠিক আছে, এই বস্তুটো কেনেকৈ আপোনাৰ এইখন যিখন PDF হৈছিলে আৰু এখন যিটো ফাইনেল ৰিজাল্ট দিছিলে য'ত নেকি ফিজিকেল ৰিটেন মিলোৱা আছে, এইটো যিটো 63.46 তো 63.46ৰ পৰা যদি আপুনি ফিজিকেলটো মেনেজ কৰি দিয়ে ৰিটাৰ্ণটো ওলাই পৰিব এনেও। ঠিক আছে, তো এবাৰ দেখাবলৈ চেষ্টা কৰিছোঁ। বৰপেটা ডিষ্ট্ৰিক্টৰ UR মেল 63.46 মাইনাছ ফিজিকেল কিমান গ'ল 31.93, অৰ্থাৎ এইখন ভিডিঅ'ত আছে এইবিলাক বৰপেটা ডিষ্ট্ৰিক্টৰ 31.93। ঠিক আছে, তো 31.93 যদি মাইনাছ কৰোঁ তেতিয়াহ'লে 31.53। ঠিক আছে, তো সেইটোৱে মোৰ ইয়াত লিখা গৈছে 31.53, অৰ্থাৎ বৰপেটা ডিষ্ট্ৰিক্টৰ ল'ৰাৰ গ'ল আপোনাৰ 31.93 ফিজিকেল আৰু ৰিটাৰ্ণ গ'ল 31.53। ঠিক আছে, প্ৰথম কেইটামান ভিডিঅ'ত অকণমান অসুবিধা হ'ব পাৰে, বাকী পিছৰখিনি মানে বুজিবলৈ ভাল হ'ব, আপোনালোকৰ কাৰণে ইজি হ'ব, ইমান টাইম নলয় এতিয়া। তো তাৰপিছত কথা হ'ল এই দুটা মিলি পেলাই গ'ল আপোনাৰ 63.46, যিটো ইয়াত আছে মেনশ্যন আপোনালোকৰ। ঠিক আছে, এইখন ভিডিঅ'ত থাকে এইটো। তাৰপিছত এইবিলাকতো নিশ্চয় আছে আপোনালোকৰ, যদি কাৰোবাৰ লগত নাই মানে ক'লে হ'ল, মই দি দিব পাৰিম আৰু। তাৰপিছত এতিয়া কথা হ'ল, যিহেতু এইটো ফিজিকেল আৰু ৰিটাৰ্ণ মিলি ইকুৱেল হৈ পেলাই 63 গ'ল, তাৰপিছত ভাইভাটো নিশ্চয় আছে। ভাইভাত মই এতিয়া 3 ধৰিছোঁ এভাৰেজ। ঠিক আছে, এতিয়া আপোনালোকে ভাবিব ইমান কেনেকৈ দিব। চাওক, ভাইভাটো আপোনাৰ লাষ্ট ভিডিঅ'ত যদি আপোনালোকে চাইছে তেতিয়া নিশ্চয় এটা আইডিয়া পাব যে মেক্সিমামকে 3 মাৰ্কছ এটা দিয়াৰ চান্সটো বেছি থাকে। যদি কোনোৱে একো ক'ব নাজানে তেতিয়া হয়তো 1-2 দিয়াটো বেলেগ কথা, কিন্তু মই মিডিল মেন হিচাপেতো অভিয়াছলি এভাৰেজটোৱে ধৰিম ন। তো তেনেকৈ ইয়াত মই 3 ধৰিছোঁ। UBৰ ক্ষেত্ৰত ধৰক একাডেমিক নাম্বাৰ প্ৰায় ভাগৰ আজিকালি আছে। আজিকালিৰ যুগত মানে কি পাৰ্চেণ্টেজটো বেছি ইজিয়া হৈ যায়, তো যাৰ কাৰণে হয়তো একাডেমিক পাৰ্চেণ্টত নাম্বাৰ পোৱাৰ চান্সটো 90% থাকে। তো সেইকাৰণে মই 2 এটা প্লাছ কৰি দিছোঁ, যাৰ কাৰণে হয়তো
এতিয়া হয়তো লাষ্ট কাট অফটো বেছি হ'ব পাৰে ইয়াৰ কাৰণে আপোনালোকে ইমান মানে ভয় খাব নালাগে বা অধৈৰ্য হ'ব নালাগে ঠিক আছে এইটো জাষ্ট মানে এটা আইডিয়াহে আমাৰ বুজিছে সেইকাৰণে একাডেমিক নাম্বাৰ এটা এভাৰেজ ধৰি গৈছে 2 বুলি তো টোটাল যোগ কৰি যদি আমি চাওঁ 68.46 হয় লাষ্ট কাট অফ আৰু ম্যাক্সিমামটো আমি 80 যাব বুলি এটা আশা ৰাখিছোঁ ঠিক আছে তো এইটো হ'ল এতিয়া লৰাৰ এইটো হ'ল ইউবিৰ বৰপাৰা ডিস্ট্ৰিক্টৰ ইউবিৰ লৰাৰ কাট অফ 68.46 এৰ পৰা 80 ভিতৰত থাকিব ঠিক আছে তাৰপিছত ছোৱালী যদি চাওঁ এইবিলাক গোটেইখিনি হয়তো প্ৰথমতে কৰিছোঁ বাকীখিনি ইমান কৈ নাথাকোঁ বাৰু ঠিক আছে তো ছোৱালীৰ ক্ষেত্ৰত যদি চাওঁ ফিজিকেল গৈছিলে 25.96 যেটো ইয়াত মেনশন আছে 25.95 ইয়াত অকমান ভুল হ'ল 95 হ'ব লাগিছিলে ঠিক আছে ইয়াত 96 হ'ল এখন পয়েন্টত ইমান ম্যাটাৰ নকৰে ৰিটাৰ্ন কল 30.57 অৰ্থাৎ টোটাল মিলি 56.53 অর্থাৎ 56.53 এটো সোয়ালের ঠিক আছে তো এতে ভাইবা আর একাডেমিক প্লাস করে ফেলা 63.53 লাস্ট কাট অফ আর ম্যাক্সিমাম তো হবো 71 ঠিক আছে এটা বহুত সময় লয় আছে এইখিনি মানে বুঝাই দিবলৈ হয়তো তার পিছত হয়তো ইমান বুঝাই দিব না লাগে ঠিক আছে মই জাস্ট কাট অফ আর ম্যাক্সিমাম তো কই যাম বুঝে তার পিছত এতিয়া যদি এবিট চাবলৈ যাও এবিট মেল গল আপনার 52.5 এটো মানে টোটাল মার্কস তো পার্সেন্টেজ ওয়াইজ যদি চাবলৈ যাও তথাপি আমি চাব পাৰিম এতিয়া বেলেগ ভিডিও এখন ল'ব লাগিব এটো বৰপেটা ডিস্ট্ৰিক্টৰ 87.50 চাও ইয়াতো আছে 87.50 আৰু ইয়াতো আছে আৰু 87.50 পইণ্টৰ নাম্বাৰ যদি উলিয়াবলৈ যাও আমি 52.55 হয় ঠিক আছে এবাৰ দেখা দিছে আপোনাক 87.50 ডিভাইডেড বাই 100 into 60 so 52.5 ঠিক আছে তো এনেকে ধৰক মানে বস্তুবিলাক সব মানে ক্যালকুলেশন কৰি সোৱা গৈছে এতিয়া আপোনাক গোটেখিনি কৈ থাকিলে বহুত সময় লাগি যাব সেইকাৰণে কৈছো যে জাস্ট কাট অফ খিনি আপোনালোকে চাই যাওক মানে কাস্ট ওয়াইজ ঠিক আছে কাস্ট ওয়াইজ বনাবলৈ হয়তো ভিডিও দীঘল হৈ যায় উপায় নাই কি কৰিব আৰু তে এতিয়া জাস্ট মই মানে কৈ গৈছে একফালৰ পৰা আপোনালোকে চাই যাব তো সব লৰাৰ এবিৰ কাট অফ 83.85 এৰ পৰা 96 এৰ ভিতৰত থাকিব আৰু এবি সোৱালি যদি চাও ফিজিক্যাল লেভেল চাই লব দেই মানে ফিজিক্যাল ইয়াত ধৰক মাৰ্কটো মই উলাই লৈছো ৰিটাৰ্ন মাৰ্কটো উলাই লৈছো তাৰ পিছত টোটাল এটো তো আপোনালোকৰ মানে এটো বনে আপোনালোকে জাস্ট এটো হে পাইছে এইখিনি হে আপোনালোকৰ মাজত মানে পাবলিশ কৰা হৈছে ঠিক আছে বাকি এইবিলাক আপোনালোকে নিজে নিজে ক্যালকুলেশন উলিয়াব পাৰে তো ভাইবা আৰু ইয়াত চাব ইয়াত অনলি মই জাস্ট ভাইবাটো হে প্লাস কৰিছো যেহেতু ইয়াৰ একাডেমিক নাম্বাৰ না থাকে তেনেকে ঠিক আছে বাকি সার্টিফিকেট কার কি আছে এইবিলাক ইমান খুব কমে থাকে যার কারণে এইবিলাক প্লাস করে জাস্ট ভাইবা এটা এভারেজ 3 মার্ক দি গৈছো তো সোয়ালি ক্ষেত্ৰত যদি চাবলৈ যাও ইবাৰ ক্যাটাগৰি 63.13 এৰ পৰা 70 ভিতৰত থাকিব ঠিক আছে তাৰপিছত নেক্সট চাইছো ওবিসি কাস্ট ঠিক আছে ওবিসিৰ মেল যদি চাবলৈ যাও তেন্তে 30.42 হৈছে ফিজিক্যাল রিটার্ন হৈছে 28.95 গল টোটাল গল 59.37 ইয়াত ভাইবা আৰু একাডেমিক টু যোগ কৰি ফেলে 64.57 তো 64.57 এৰ পৰা 70 ভিতৰত থাকিব লাগে ঠিক আছে তো সোৱালি ক্ষেত্ৰত যদি চাবলৈ যাও ওবিসি ইউবি কাট অফ তেন্তে 54.7 এৰ পৰা 61 ভিতৰত থাকিব ঠিক আছে ওবিসি আৰু এমওবিসি এৰ যেটো এবি কাট অফ এটো হল এবি কাট অফ আৰু এটো হল ইউবি ঠিক আছে তো এবি যদি চাবলৈ যাও তেন্তে 79 এৰ পৰা 79.97 এৰ পৰা 89 এৰ ভিতৰত থাকিব লাগে এবিৰ সোৱালি যদি চাবলৈ যাও 61.28 এৰ পৰা 67 ভিতৰত থাকিব লাগে ঠিক আছে নেক্সট চাইছো আমি এসসি ইউবি এসসি বৰপেটা ডিসি ঠিক আছে 67.10 এৰ পৰা 77 এৰ ভিতৰত থাকিব লাগে আৰু সোৱালি যদি চাও 54.49 এৰ পৰা 61 এৰ ভিতৰত থাকিব লাগে এবিৰ সোৱালি যদি চাবলৈ যাও আমি এসসি 79.9 এৰ পৰা 88 আৰু সোৱালি যদি চাও এটো লৰা গল সোৱালি যদি চাও 64.11 এৰ পৰা 70 ভিতৰত থাকিব লাগে ঠিক আছে এটা ইউবি এসটি প্লেনৰ যদি চাও বৰপেটা ডিস্ট্ৰিক্টৰ 64.64 এৰ পৰা 73 এৰ ভিতৰত থাকিব লাগে আৰু সোৱালি যদি চাও 55.61 এৰ পৰা 62 ভিতৰত 55.61 এৰ পৰা 62 ভিতৰত থাকিব লাগে ঠিক আছে এটো ইউবি এসটি প্লেনৰ সোৱালি ঠিক আছে এতিয়া এবিৰ লৰাটো চাইছো 76.69 এৰ পৰা 85 ভিতৰত থাকিব আৰু সোৱালি যদি চাও 56.45 এৰ পৰা 62 ভিতৰত থাকিব ঠিক আছে
যেটো টি ট্রাইবস এন্ড আদিবাসী যিবিলাক আছিল তাত লৰা যদি চাবলৈ যাও আমি একচুয়ালি নাই বৰপেটা ডিস্ট্রিক্ট তেনেকে নাথাকে সব নীল আছে ঠিক আছে নীল এই বিত নীল তাৰপিছত হোমগাৰ্ডত যদি চাবলৈ যাও হোমগাৰ্ডত ইউবিত গ'ল আপোনাৰ ফিজিক্যাল 27 রিটেন 31 টোটাল মিলি আপোনাৰ 59 আৰু ভাইবা আৰু একাডেমিক লৈ পেলাই 64.20 পৰা 70 ভিতৰত আশা কৰিব পাৰি এবি যদি চাও 81.73 পৰা 88 এর ভিতৰত আশা কৰিব পাৰি ঠিক আছে এবি ইউবি আপোনাৰ 50 ভিতৰত আজিকালি কাট অফ বহুত যায় বিশেষকৈ বৰপেটা আৰু যাব বুলি আশা কৰিব পাৰি আৰু তাৰপিছত এসটি হিলস টু নীল আছে বৰপেটা ডিস্ট্রিক্ট ঠিক আছে তো এইখিনি হল বৰপেটা ডিস্ট্রিক্টৰ কাট অফ এতিয়া বাকিখিনি বহুত স্পিডত হ'ব ঠিক আছে এতিয়া আমি চাবলৈ গৈছো বজালি ডিস্ট্রিক্টৰ সব বজালি ডিস্ট্রিক্টৰ ইউবিৰ আনৰিজাৰ্ভ ক্যাটাগৰীৰ লৰাৰ যদি চাও আমি 70 পৰা 50 7150 পৰা 78 এর ভিতৰত আশা কৰিব পাৰি তাৰপিছত ছোৱালী যদি চাও 66.95 পৰা 70 ভিতৰত থাকিব লাগে এবি ইউআর ক্যাটাগৰীৰ লৰা যদি চাও 85.25 পৰা 95.25 এর ভিতৰত থাকিব লাগে ছোৱালী যদি চাও আমি 64.95 পৰা 72 এর ভিতৰত থাকিব লাগে ওবিসি আৰু এমওসি যদি চাও তেন্তে লৰাৰ ইউবি লৰা যদি চাও আমি 65.97 তাৰ পৰা আপোনাৰ 75 এর ভিতৰত থাকিব আৰু ছোৱালী যদি চাও 65.14 পৰা 71 ভিতৰত থাকিব লাগে ইউবি ছোৱালী ঠিক আছে এটা এবি যদি চাবলৈ যাও আমি 82.39 পৰা 92 এর ভিতৰত থাকিব লাগে লৰাৰ ওবিসি ঠিক আছে ওবিসি আৰু এমওসি কাট অফ তাৰপিছত ছোৱালী যদি চাও এবিৰ 64.52 পৰা 72 ভিতৰত থাকিব লাগে বুজিছে তাৰপিছত এসসিৰ যদি চাও আমি এসসিৰ হল আপোনাৰ যেটো ইউবিৰ লৰা 67.34 পৰা 75 এর ভিতৰত ছোৱালী নীল আছে ইয়াত বৰপেটা সরি বজালি ডিস্ট্রিক্টৰ ছোৱালী এসসি কাষ্টৰ নীল আছে ইউবি আৰু এবি তো নীল আছে এটা লৰা যদি চাও আপনার 83.79 পৰা 93 ভিতৰত থাকিব ঠিক আছে তাৰপিছত এসটি প্লেন যদি চাও আমি এসটি প্লেনৰ লৰা হৈছে আপনার 69.53 পৰা 79 ভিতৰত থাকিব ছোৱালী নাই ঠিক আছে আৰু লৰা যদি চাও আমি এবিৰ যদি চাও এবিৰ কেৱল লৰা আছে ছোৱালী নাই 80.93 পৰা 90 ভিতৰত থাকিব ঠিক আছে তাৰপিছত এসটি হিলস নীল আছে টি ট্রাইবস নীল হোমগার্ডস এন্ড ভিডিবি নীল ঠিক আছে তো বজালি ডিস্ট্রিক্ট এখানতে সমাপ্ত হল তাৰপিছত বাক্সা ডিস্ট্রিক্ট আমি চাইছো বাক্সা ডিস্ট্রিক্টৰ ইউআর ক্যাটাগরি ইউবিটি চাইছো 70 পৰা 80 ভিতৰত থাকিব ছোৱালী যদি চাও 63.99 পৰা 70 ভিতৰত থাকিব লাগে এবি যদি চাও বাক্সা ডিস্ট্রিক্টৰ লৰা যদি চাও প্ৰথমতে 85.90 পৰা 95 থাকে পার্সেন্টেজও বলা আছে কিছুমান বস্তু আমি নাচাও এইবিলাক যেহেতু ফাইনাল ৰিজাল্টটো আপোনাৰ যেহেতু ফাইনাল ৰিজাল্টটো নাম্বাৰছত দিব ঠিক আছে যোৱা ভিডিওত মানে চাইছে নিশ্চয় যিসকলে চাইছে তাৰপিছত ছোৱালী যদি চাও এবিৰ বাক্সা ডিস্ট্রিক্টৰ ইউআর ক্যাটাগৰীৰ 61.38 পৰা 68 ভিতৰত থাকিব লাগে ওবিসি যদি চাও আমি ইউবিৰ লৰা যদি চাও 66.21 পৰা 76 এর ভিতৰত ছোৱালী 61.53 পৰা 68 এর ভিতৰত লৰা এবিৰ লৰা যদি চাও ওবিসি আৰু এমওবিসি তেন্তে 82.51 পৰা 92 ভিতৰত থাকিব আৰু ছোৱালী যদি চাও এবিৰ ওবিসিৰ বাক্সা ডিস্ট্রিক্টৰ 62.73 পৰা 70 ভিতৰত থাকিব ঠিক আছে তো ঠিক আছে এখিনি গল মানে বাক্সা ডিস্ট্রিক্টৰ আৰু আছে তো বাক্সা ডিস্ট্রিক্টৰ চাও এসসি যদি আমি চাও ইউবি লৰা যদি চাও 65 এর পৰা 65.56 পৰা 73 ভিতৰত থাকিব ছোৱালী যদি চাও 55.74 পৰা 66 লৈ থাকিব ছোৱালীৰ এসসি ইউবি কাট অফ ঠিক আছে তাৰপিছত লৰা এবি যদি চাও 84.84 পৰা 94 এর ভিতৰত থাকিব ছোৱালী নীল আছে বাক্সা ডিস্ট্রিক্টৰ তাৰপিছত এসটি প্লেন যদি চাও আমি তেন্তে 69.72 পৰা 77 এর ভিতৰত থাকিব ঠিক আছে তাৰপিছত আপোনাৰ আহিছো ছোৱালীৰ ক্ষেত্ৰত ইউবি 62.08 পৰা 68 ঠিক আছে এবি যদি চাও আমি এসটি প্লেনৰ 84.49 পৰা 90 ভিতৰত থাকিব ছোৱালী নীল ঠিক আছে টি ট্রাইবসত আহিছো আমি টি ট্রাইবসত অনলি লৰা হে আছে বাক্সা ডিস্ট্রিক্টৰ 65.46 পৰা 70 ভিতৰত থাকিব ছোৱালী নীল এবি যদি চাও আমি লৰা 64.45 পৰা 72 ভিতৰত থাকিব ছোৱালী নীল ঠিক আছে এসটি হিলস নীল
এবিৰ নীল ST হিলছ চাহ জনজাতীয় আৰু সেইবিলাক হোমগাৰ্ড সব নীল ঠিক আছে বাক্সা ডিষ্ট্ৰিক্ট এইখিনিতে সমাপ্ত ঠিক আছে এতিয়া আইছো আপোনাৰ বিশ্বনাথ ডিষ্ট্ৰিক্টৰ ঠিক আছে তো বিশ্বনাথ ডিষ্ট্ৰিক্টৰ চাব ইউবিৰ ক্যাটাগৰীৰ আনৰিজাৰ্ভ ক্যাটাগৰীৰ ইউবি যদি চাও আমি 72.60 ৰ পৰা 86 ৰ পৰা 85 লৈকে থাকিব আৰু যদি সোৱালি যদি চাও 65.86 ৰ পৰা 72 ৰ ভিতৰত থাকিব ঠিক আছে এবি যদি চাও 88.16 ৰ পৰা 98 ৰ ভিতৰত আৰু সোৱালিৰ যদি চাও এবি 64 ৰ পৰা 71 ৰ ভিতৰত OBC MOBC চাও এতিয়া ইউবি চাও প্ৰথমতে 69.18 ৰ পৰা 78 ৰ ভিতৰত আৰু সোৱালি যদি চাও ইউবি 62.30 ৰ পৰা 71 ৰ ভিতৰত থাকিব তাৰ পিছত OBC MOBC সোৱালিৰ এবিৰ লৰাৰ এবিৰ ক্ষেত্ৰত যদি চাও 84.60 ৰ পৰা 95 ৰ ভিতৰত তাৰ পিছত আপোনাৰ সোৱালি যদি চাও 61.45 ৰ পৰা 71 ৰ ভিতৰত থাকিব ঠিক আছে এটো বিশ্বনাথ ডিষ্ট্ৰিক্টৰ SC কাষ্টত চাও ইউবি 69 ৰ পৰা 78 ৰ ভিতৰত সোৱালি 63 ৰ পৰা 70 ৰ ভিতৰত এবি যদি চাও 83 ৰ পৰা 91 ৰ ভিতৰত সোৱালি নীল ঠিক আছে তাৰ পিছত চাইছো আমাৰ ST প্লেনৰ ক্ষেত্ৰত যদি চাও সোৱালি লৰাৰ 71 ৰ পৰা 80 ৰ ভিতৰত থাকিব সোৱালি 65 ৰ পৰা 71 ৰ ভিতৰত থাকিব এবি যদি চাও 87 ৰ পৰা 26 ৰ পৰা 96 লৈকে সোৱালি নীল ঠিক আছে এইখিনি আছে বিশ্বনাথ ডিষ্ট্ৰিক্টৰ আৰু কমন আছে ST হিলছ যদি চাও আমি ইউবিৰ 66 ৰ পৰা 70 ৰ ভিতৰত থাকিব সোৱালি নীল এবিৰ সোৱালি নীল লৰা আছে 83 ৰ পৰা 91 ৰ ভিতৰত থাকিব OBC টি ট্ৰাইবস এণ্ড আদিবাসীস আছে আপোনাৰ লৰা আছে অনলি লৰা আপোনাৰ 69 ৰ পৰা 79 ৰ ভিতৰত থাকিব সোৱালি নীল আছে ঠিক আছে তাৰ পিছত এবি যদি চাও সোৱালি নীল লৰাৰ ক্ষেত্ৰত 83 ৰ পৰা 91 ৰ ভিতৰত থাকিব ঠিক আছে বাকি হোমগাৰ্ড আৰু VDB নীল আছে বিশ্বনাথ ডিষ্ট্ৰিক্টৰ এতিয়া আইছো আমি বঙাইগাঁও ডিস্ট্ৰিক্টৰ ঠিক আছে তো বঙাইগাঁও ডিস্ট্ৰিক্টৰ পৰা এতিয়া জাস্ট অনলি ইউবিৰ আলোচনা কৰিছো মই কৈলো আগতে বৰ্তমান ইয়াৰ পৰা যিমানখিনি ডিস্ট্ৰিক্ট আছে মই প্ৰথম নেক্সট ভিডিঅত মানে কেৱল ইউবিৰ খিনি আলোচনা কৰিলে তাৰ পিছত নেক্সট এবিৰ আলোচনা কৰিম মানে এবি মানে মিক্স আপ কৰিলে অকমান খেলিমেলি হৈ যাব পাৰে ঠিক আছে আপোনালোকে বুজি পোৱাত অসুবিধা হ'ব পাৰে তো বুজি পোৱাত অসুবিধা হৈছে আপোনালোকে নিশ্চয় মোক জনাব দেই মানে অলপ খেলিমেলি হ'ব পাৰে ঠিক আছে ইয়াত কম্পিউটাৰে টাইপ কৰাৰো মানে হেৰি নাই তেনেকৈ সুবিধাবাদী নাই ঠিক আছে তো এতিয়া বঙাইগাঁও ডিস্ট্ৰিক্টৰ চাইছো প্ৰথমতে ইউআৰ ক্যাটাগৰী ইউবিৰ অনলি এইকেইটা ইয়াৰ পিছত যিমানখিনি আহিব সব ইউবিৰ আহিব তো বঙাইগাঁও ডিস্ট্ৰিক্টৰ চাব ইউআৰ ক্যাটাগৰীৰ লৰাৰ 69 ৰ পৰা 80 ৰ ভিতৰত থাকিব সোৱালি 64 ৰ পৰা 13 ৰ ভিতৰত থাকিব ইয়াত সব যিমান আছে সব ইউবিৰ পাব ইউআৰ ক্যাটাগৰী বলিতে SC যদি চাও আমি SC ৰ আপোনাৰ লৰাৰ 68 ৰ পৰা 78 ৰ ভিতৰত থাকিব সোৱালি 62 ৰ পৰা 70 ৰ ভিতৰত থাকিব ঠিক আছে তাৰ পিছত ST প্লেন যদি চাও আমি ST প্লেন যদি চাও তেন্তে আমি দেখিবলৈ পাম 64 ৰ পৰা 64.17 ৰ পৰা 72 ৰ ভিতৰত থাকিব আৰু সোৱালি 58 ৰ পৰা 65 ৰ ভিতৰত তাৰ পিছত ST হিলছৰ মেল নীল ফিমেলৰ নীল VDB হোমগাৰ্ড নীল OBC ট্ৰাইবস এণ্ড টি এণ্ড ট্ৰাইবসৰ আপোনাৰ লৰাৰ আছে আপোনাৰ 60 পৰা 60.99 ৰ পৰা 70 ৰ ভিতৰত থাকিব আৰু সোৱালি নীল ঠিক আছে তো এইখিনি গল বঙাইগাঁও ডিস্ট্ৰিক্টৰ অনলি ইউবি এবিৰ আলোচনা কৰা নাই এতিয়া এবিৰ পিছত আলোচনা কৰিম এইবিলাক নেক্সট ভিডিঅ'ত তো এতিয়া কাছাৰ ডিস্ট্ৰিক্টত আহিছোঁ ইউআৰ ক্যাটাগৰী যদি লৰা যদি চাও 67 ৰ পৰা 80 ৰ ভিতৰত থাকিব সোৱালি যদি চাও 59 ৰ পৰা 66 ৰ ভিতৰত থাকিব ঠিক আছে SC যদি চাও আমি কাছাৰ ডিস্ট্ৰিক্টৰ 65 ৰ পৰা 73 ৰ ভিতৰত থাকিব লৰাৰ আৰু সোৱালি যদি চাও 56 ৰ পৰা 61 ৰ ভিতৰত থাকিব ST প্লেন যদি চাও আমি তেন্তে 58 ৰ পৰা 58.99 ৰ পৰা 66 ৰ ভিতৰত থাকিব লাগে সোৱালি যদি চাও 51 ৰ পৰা 59 ৰ ভিতৰত থাকিব লাগে OBC আৰু MOBC যদি চাও 64 ৰ পৰা 71 ৰ ভিতৰত থাকিব লাগে 56.50 ৰ পৰা 61 ৰ ভিতৰত থাকিলে সোৱালি ঠিক আছে OBC আৰু MOBC কাষ্টৰ তাৰ পিছত হল কাছাৰ ডিস্ট্ৰিক্টৰে ST হিলছ পৰা ওকে আছে তাত কাছাৰ ডিস্ট্ৰিক্টত তো লৰা যদি চাও ইউবিৰ 61 ৰ পৰা 70 ভিতৰত থাকিব
ছোৱালী 52 পৰা 59 ভিতৰত থাকিব OBC TN ট্ৰাইবছ আৰু আদিবাসী যদি চাওঁ মেল 64.95 পৰা 72 ভিতৰত থাকিব আৰু ছোৱালী 54.67 পৰা 60 ভিতৰত থাকিব লাগে ঠিক আছে VTB এণ্ড হোমগাৰ্ডৰ 66.23 পৰা 71 ভিতৰত থাকিব ঠিক আছে তো এইখিনিলৈকে আছিল কাছাৰ ডিষ্ট্ৰিক্টৰ এতিয়া আহিছোঁ চৰাইদেউ ডিষ্ট্ৰিক্টৰ UB যদি চাওঁ ল'ৰাৰ তেন্তে 71 পৰা 78 ভিতৰত ছোৱালী যদি চাওঁ 66 পৰা 74 ভিতৰত SC যদি চাওঁ আমি 69 পৰা 78 ভিতৰত ল'ৰা আৰু ছোৱালী নীল ST প্লেয়াৰৰ ল'ৰা যদি চাওঁ আমি 67 পৰা 75 ভিতৰত ছোৱালী 61 পৰা 69 ভিতৰত OBC আৰু MOBC ল'ৰা যদি চাওঁ আমি 70 পৰা 78 ছোৱালী 65 পৰা 72 ST হিলছৰ যদি চাওঁ আমি 65.08 পৰা 72 আৰু OBC TN ট্ৰাইবছ এণ্ড আদিবাসী থাকিব 70 পৰা 76 লৈকে VTB হোমগাৰ্ড নীল তো নেক্সট চাওক চিৰাং ডিষ্ট্ৰিক্টৰ অনলি UB হয় এইবিলাকৰ ল'ৰা যদি চাওঁ আমি 69 পৰা 79 ভিতৰত থাকিব ছোৱালী 63 পৰা 70 ভিতৰত ইয়াত ফিজিকেল তেনেকৈ সেইবিলাক চোৱা নাই ডাইৰেক্ট টোটেল যেটো ৰিটেন আৰু ফিজিকেল যিমান দিছে তাৰ পৰা আপোনাৰ ভাইবা আৰু একাডেমিক ক্লাছ কৰি পেলাই মিলাইছোঁ ঠিক আছে তাৰপিছত এইটো ইয়াৰ অকল আৰু যদি SC যদি আমি চাওঁ তেন্তে ল'ৰাৰ 68 পৰা 70 ভিতৰত ছোৱালী 57 পৰা 63 ভিতৰত থাকিব ST প্লেন যদি চাওঁ 68 পৰা 75 ভিতৰত ছোৱালী যদি চাওঁ 58 পৰা 64 ভিতৰত OBC আৰু MOBC 60 ল'ৰা 65 পৰা 70 ভিতৰত ছোৱালী 59 পৰা 60 ভিতৰত থাকিব ST হিলছ নীল চিৰাং ডিষ্ট্ৰিক্টত এতিয়া OBC আৰু TN ট্ৰাইবছ এণ্ড আদিবাসী যদি চাওঁ ল'ৰা 65 পৰা 70 ভিতৰত থাকিব ছোৱালী নীল VTB এণ্ড হোমগাৰ্ডছ নীল আছে ঠিক আছে তো এইখিনি আছিল চিৰাং ডিষ্ট্ৰিক্ট কমপ্লিট দৰং ডিষ্ট্ৰিক্টৰ চাব কিবাৰ কেটাগৰীৰ ল'ৰা যদি চাওঁ আমি 71 পৰা 79 ভিতৰত আৰু ফিমেল যদি চাওঁ 66 পৰা 71 ভিতৰত ঠিক আছে SC যদি চাওঁ 67 পৰা 73 ভিতৰত ছোৱালী যদি চাওঁ 61 পৰা 68 ভিতৰত ST প্লেনৰ যদি ল'ৰা যদি চাওঁ 66 পৰা 72 ভিতৰত আৰু ছোৱালী যদি চাওঁ আমি 61 পৰা 68 ভিতৰত OBC MOBC যদি চাওঁ আমি দৰং ডিষ্ট্ৰিক্টৰ তেন্তে ল'ৰা যদি চাওঁ আমি ইয়াৰ OBC ল'ৰা যদি চাওঁ 69 পৰা 78 ভিতৰত ছোৱালী 64 পৰা 79 ভিতৰত OBC এণ্ড TN ট্ৰাইবছ এণ্ড আদিবাসী যদি চাওঁ 67 পৰা 74 ভিতৰত ছোৱালী নীল VTB এণ্ড হোমগাৰ্ড চব নীল ST হিলছৰ নীল দৰং ডিষ্ট্ৰিক্ট এইখিনি হ'ল দৰং ডিষ্ট্ৰিক্টৰ এতিয়া আছোঁ ধেমাজি ডিষ্ট্ৰিক্টৰ UBৰ ল'ৰা ইবাৰ কাটঅফ যদি ল'ৰা চাই 71 ভিতৰত 81 ভিতৰত বহুত কাটঅফ যায় ইয়াত এইবাৰ ভাল কাটঅফ গৈছে ধেমাজি ডিষ্ট্ৰিক্টত তাৰপিছত ছোৱালী যদি চাওঁ আমি 67 পৰা 73 ভিতৰত থাকিব SC ল'ৰা যদি চাওঁ 69 পৰা 78 ভিতৰত ছোৱালী 57 পৰা 63 ভিতৰত OBC আৰু MOBC যদি চাওঁ তেন্তে ল'ৰাৰ 69 পৰা 78 ভিতৰত থাকিব ছোৱালী থাকিব 65 পৰা 71 ভিতৰত VTB হোমগাৰ্ড নীল এইবিলাক চব ধেমাজি ডিষ্ট্ৰিক্ট ঠিক আছে তো আজি বৰ্তমানলৈকে এইকেইটা ডিষ্ট্ৰিক্টৰ আলোচনা কৰা হ'ল বাকী ডিষ্ট্ৰিক্টবিলাকৰ ওপৰত নিশ্চয় ভিডিঅ' আহি যাব আৰু এইবিলাকত বুজি পোৱাত কিবা অসুবিধা হ'লে মোক নিশ্চয় জনাব আৰু কাৰোবাৰ কিছুমান বস্তু থাকিলে স্ক্ৰীনশ্বট মাৰি ল'ব পাৰে ঠিক আছে আৰু যদি ভিডিঅ'ত মানে যদি কিবা বস্তু বুজিবলৈ অসুবিধা হৈছে বাই চান্স মোৰ ভুল হৈ যাব পাৰে বহুত খেলি মেলি নহয় জানো তো ভুল হৈ যাব পাৰে যদি কিবা বুজি পোৱা নাই কিবা ভুল হ'লে মোক ইনষ্টাগ্ৰামত মেছেজ দি দিব ঠিক আছে ইনষ্টাগ্ৰাম আইডি মোৰ UB কুৰবান বুলি আছে ঠিক আছে তো তেনেকৈ পাৰ্চনেলি মেছেজ কৰিলে বস্তুটো দিবলৈ ভাল হয়